বন্ধুসকল আপোনালোকে জানে যে এ সিঙ্গল থিং বা কাম যি এজন আনসাকসেসফুল ব্যক্তিক সাকসেসৰ শিখৰলৈ লৈ যাব পাৰে হেয়া হৈছে পাৰসুইং এ গুড হেবিট বা এটা ভাল অভ্যাস অৱলম্বন কৰা আৰু ডক্টৰ এপিজে আব্দুল কালামৰ মতে the best habit to pursue is book reading কিয়নো তেওঁৰ মতে one good book is equal to 100 good friends তো বন্ধুসকল বুক ৰিডিং টো হল এটা ভাল অভ্যাস কিন্তু কেতিয়াবা অজানিতে আমাক কিছুমান বেয়া অভ্যাসও আগৰি ধৰিব পাৰে আৰু তেনেকে বেয়া অভ্যাসক কন্ট্ৰোল কৰাটো বহুত ইম্পৰ্টেন্ট কিয়নো কন্ট্ৰোলিং ইট উইল আলটিমেটলি কোজ টু সাকসেস তো বন্ধুসকল আজি আমি এই বিষয়তে চৰ্চা কৰিম আৰু আজিৰ ভিডিঅ' হৈছে চাৰ্লছ ডুহিগৰ বুক দ্য পাৱাৰ অফ হেবিটৰ বুক সামাৰী তো বন্ধুসকল মোৰ নাম জিডি আৰু আপোনালোকে চাই আছে অসমীয়া টিউব সো লেটস বিগিন তো বন্ধুসকল আহক আমি প্ৰথমে জানি লওঁ যে হাউ এ হেবিট ইজ ফৰ্মড বন্ধুসকল যেতিয়া আমি কিবা নতুন শিকিবলৈ ষ্টাৰ্ট কৰো তেতিয়া আমাৰ কনসিয়াস ব্ৰেইনে ইয়াক বহুত এফৰ্ট লগাই সেই কাম কৰিবলগীয়া হয় কিন্তু সেই কামকে বাৰ ৰিপিটেডলি কৰি থাকিলে সেই কাম আমাৰ বাবে ইজি হৈ পৰে কিয়নো হি আমাৰ হেবিটলৈ চেঞ্জ হৈ যায় এক্সাম্পল যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে সাইকেল চলাব শিকিছিলে প্ৰথমে আপোনাক বহুত ধ্যান দি এফৰ্ট লগাই চলাবলগীয়া হৈছিল কিন্তু এতিয়া সেই কামকে ৰিপিটেডলি কৰাৰ পাছত এই আমাৰ বাবে ইজি হৈ পৰিছে কিয়নো এই আমাৰ হেবিটলৈ চেঞ্জ হৈ পৰিছে সেম এক্সাম্পল মে বি টেকেন ফৰ ব্ৰাশিং অফ টিথ ৱাকিং এটসেট্ৰা তো বন্ধুসকল আমাৰ ব্ৰেইনে হেবিট ফৰ্ম কৰে কিয়নো ইয়াক ব্ৰেইনত থকা গ্ৰে মেটাৰক এনে কামৰ পৰা ফ্ৰী কৰি নতুন ইম্পৰ্টেন্ট কামত লগাবলগীয়া হয় আৰু বন্ধুসকল লেখকৰ মতে হেবিট ফৰ্ম হয় এই তিনিটা ষ্টেপ প্ৰসেসৰ পৰা যাক তো হেবিট লুপ বুলি কৈছে তো বন্ধুসকল হেবিট লুপৰ প্ৰথমটো এলিমেন্ট হৈছে যে ট্ৰিগাৰ বা এনে মনৰ ভাৱ বা ইমোশন যি আপোনাক সেই কাম কৰিবলৈ উৎসাহিত বা প্ৰেৰণা যোগায় দ্বিতীয়টো হৈছে ৰুটিন বা সকলো কাম যি আমি সঘনাই কৰো আফটাৰ গেটিং দ্য ট্ৰিগাৰ আৰু লাষ্টটো হৈছে ৰিৱাৰ্ড বা দ্য মেইন থিং যি আমাক সেই কাম কৰাৰ কমফৰ্ট বা প্লেজাৰৰ অনুভৱ কৰায় বন্ধুসকল এনেদৰেতো ট্ৰিগাৰ বহু ধৰণৰ হ'ব পাৰে কিন্তু লেখকৰ মতে ট্ৰিগাৰ এই পাঁচটা কেটেগৰীতে পৰে ফাৰ্ষ্ট লোকেশন বা কোনো স্পেসিফিক ঠাইত এক্সাম্পল ফাষ্ট ফুডৰ দোকানৰ ওচৰত গলে খাবলৈ মন যোৱা সেকেন্ড টাইম কোনো এক স্পেসিফিক সময় এক্সাম্পল কোনো স্পেসিফিক সময়ত ভাত খোৱাৰ বাবে ভোক লগা থাৰ্ড ইমোশনস এক্সাম্পল হ্যাপি মোমেন্টৰ পাছত পাৰ্টি কৰিবলৈ মন যোৱা ফোৰ্থ আদাৰ্স টিভিত চোৱাৰ পাছত সেই কাম কৰিবলৈ মন যোৱা আৰু ফিফথ লাষ্ট একশন বা এটা কাম কৰাৰ পাছতে সেই কাম কৰিবলৈ মন যোৱা এক্সাম্পল কাৰোবাৰ বাবে ভাত খোৱাৰ পাছতে টবেকো প্ৰডাক্ট খোৱা তো বন্ধুসকল আমি দ্বিতীয়টো এলিমেন্টত যোৱাৰ আগতে আমাৰ হেবিটৰ লগত জড়িত হৈ থকা ট্ৰিগাৰক আইডেন্টিফাই কৰো সো প্লিজ পজ দ্য ভিডিঅ এণ্ড থিংক অফ ইয়োৰ বেড হেবিট আৰু চাওক যে ক'ত আপুনি এই ট্ৰিগাৰ সমূহক আপোনাৰ ট্ৰিগাৰৰ লগত ৰিলেট কৰিব পাৰিছে তো বন্ধুসকল দ্বিতীয়টো এলিমেন্ট হৈছে ৰুটিন আৰু ইয়াক আমি ট্ৰিগাৰ পালেই কৰিবলৈ মন যায় এক্সাম্পল আপোনাৰ বন্ধুক লগ পালে ফাষ্ট ফুডৰ দোকানলৈ খুচকাৰি যোৱা আৰু তাত গৈ কিবা কিনি খোৱা আৰু বন্ধুসকল ইয়াত বন্ধুজনে ট্ৰিগাৰৰ কাম কৰিছে আৰু খুচকাৰি দোকানলৈ গৈ কিনাটো ৰুটিন আৰু খাই উপভোগ কৰাটো থাৰ্ড এলিমেন্ট ৰিৱাৰ্ডৰ কাম কৰিছে বন্ধুসকল এই ৰিৱাৰ্ডে হৈছে আটাইতকৈ ইম্পৰ্টেন্ট ষ্টেপ যিয়ে আমাক সেই কামটো আকৌ এবাৰ কৰিবলৈ মোটিভেশ্যন বা উৎসাহ দিয়ে তো বন্ধুসকল এতিয়ালৈকে আমি জানিলো যে আমাৰ ব্ৰেইনে হেবিটনো কেনেকে বনায় কিন্তু আজিৰ ভিডিঅ'ৰ টপিকটো আছিল যে হাউ টু গেট ৰিড অফ বেড হেবিটস তেন্তে আহক এতিয়া আমি এই বিষয়তে চৰ্চা কৰিম তো বন্ধুসকল এটা হেবিটক এৰা ইমান সহজ কাম নহয় কিয়নো তাৰ ইম্পেক্ট আমাৰ ব্ৰেইনৰ ভিতৰত বহু গভীৰভাৱে থাকে সেয়েহে বহুতে তেওঁলোকৰ বেয়া হেবিটক এৰাৰ বাবে বহু দিন ধৰি সেই কাম নকৰাকে থাকে বা মনক সেই কামৰ বাবে অহা মোটিভেশ্যনৰ পৰা আঁতৰি থাকে তাৰ সত্ত্বেও কিন্তু কেতিয়াবা ষ্ট্ৰং ট্ৰিগাৰ পালেই অজানিতে সেই কাম কৰি পেলায় সেয়েহে হেবিটত থকা কামৰ পৰা দূৰত থকাটো ইয়াৰ সলিউশন নহয় ইয়াৰ একমাত্ৰ সলিউশন হৈছে টু ৰিপ্লেস দ্য বেড হেবিট উইথ সাম নিউ গুড হেবিট বা পুৰণি বেয়া অভ্যাসক নতুন ভাল অভ্যাসেৰে সলনি কৰা এক্সাম্পল যোনে ভাত খাই উঠিয়ে টোবাকো প্ৰডাক্ট খায় তেওঁলোকে এই টোবাকো প্ৰডাক্টৰ সলনি চুইং গাম খাব পাৰে যিয়ে আপোনাৰ হেবিট লুপত একো চেঞ্জ নানে কিয়নো ইয়াত ট্ৰিগাৰো সেম আছে যিটো হৈছে খোৱাৰ পাছত ৰুটিনো সেম আছে কিন্তু ইয়াত আপুনি টোবাকো প্ৰডাক্টৰ সলনি চুইং গাম খাইছে সেয়েহে ৰিৱাৰ্ডটো অলপ বেলেগ বন্ধুসকল লেখকৰ মতে হেবিট চেঞ্জ কৰাৰ আন এক উপায় হৈছে বাই গিভিং ফিজিকেল পেইন টু আৱাৰ বডি বা শৰীৰক শাৰীৰিক দুখ দিলে আৰু যাক তেওঁ নাম দিছে ৰাবাৰ বেণ্ড টেকনিক আৰু এই টেকনিকৰ বাবে আমাক এডাল ৰাবাৰ বেণ্ডৰ প্ৰয়োজন হয় যাক আমি আঙুলিৰ মাজত সোমাই ৰাখো যেতিয়া আপোনাৰ হেবিটৰ লগত জড়িত হৈ থকা প্ৰথম এলিমেন্ট ট্ৰিগাৰে আপোনাক আমনি কৰিছে তেতিয়া ৰাবাৰ বেণ্ডক আঙুলিৰ মাজেৰে টানক আৰু এৰি দিয়ক
এইটো ৰিপিটেডলি কৰি থাকক যেতিয়া আপোনাক আপোনাৰ ট্ৰিগাৰৰ কথা মনত পৰি থাকে। এনেকে কৰিলে আমাৰ ব্ৰেইনে যেতিয়াই সেই ট্ৰিগাৰৰ কথা ভাবিব তেতিয়াই ট্ৰিগাৰৰ লগত জড়িত হৈ থকা সেই ফিজিকেল পেইনৰ কথাও আমাৰ মনলৈ আহিব আৰু যাৰ বাবে সেই কাম কৰাটো আমি বন্ধ কৰি দিম। আৰু বন্ধুসকল ফাইনেলি বি পেচেণ্ট বা ধৈৰ্য ৰাখিব, কিয়নো এটা পুৰণি হেবিটক সলাই নতুন হেবিট অৱলম্বন কৰাটো ইমান সহজ নহয়। বিজ্ঞানৰ মতে এটা হেবিটৰ পৰা আন এটা হেবিটলৈ চেঞ্জ কৰিবলৈ 63 ডেজৰ প্ৰয়োজন হয়, য'ত 21 ডেজ আটাইতকৈ কষ্টকৰ হয় আৰু বাকী থকা 42 ডেজ আমাক ট্ৰিগাৰৰ পৰা বাচি থাকি হেবিট মেইনটেইন কৰিবলগীয়া হয়। তো বন্ধুসকল আপোনাৰ এই বহুমূল্য সময় দিয়াৰ বাবে ধন্যবাদ। আৰু আজিৰ বুক চামাৰি আছিল চাৰ্লছ ডহিগৰ বুক দ্য পাৱাৰ অফ হেবিটৰ ওপৰত। ফৰ এনি সাজেশন প্লিজ কমেন্ট এণ্ড অলছো কমেন্ট ফৰ দ্য নেক্সট ভিডিঅ' চাই ভাল লাগিলে তেনেহলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ চেনেল অসম ইউটিউবক ছাবস্ক্ৰাইব কৰিব। শেহতীয়াকৈ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।